তাহাঁতৰ খাদ্য আছে কাৰণে আছে, খাদ্য নাথাকিলেতো নাথাকে। আৰু পৃথিৱীত অকলে বনোৱা হাবি, এনেকুৱা হাবি কোনেও বনাব পৰা নাই। সেইকাৰণে পৃথিৱীৰ ল'ৰা ছোৱালী ইয়াত PhD ল'বলৈ আহে। ইয়াত USA দুটা লৈ গৈছে। মানে যি দেশলৈ নোযোৱাক কিয়, সেই দেশৰ নতুন প্ৰজন্মক শিকাবলৈ, প্ৰকৃতিক ভাল পাবলৈ শিকাবলৈ PhD লোৱা কোনো। কাৰণ মই অকলে কৰি পৃথিৱীখনক শেষ কৰিব নোৱাৰিম, 800 কোটি মানুহ। সেইকাৰণে যিসকল নতুন প্ৰজন্মৰ PhD ইয়াৰ পৰা লৈছে, দেশ বিদেশৰ নতুন প্ৰজন্মক পৃথিৱীক ভাল পাবলৈ শিকালে। আমাৰতো পৃথিৱী এখনেই, পৰিয়াল এটাই, আমিয়ে ভগাই লৈছো। গছ গছনিবোৰ ঠিকে আছে, জীৱ জন্তুবোৰ ঠিকে আছে, চৰাই চিৰিকটিবোৰ ঠিকে, আমিয়ে মাৰি খাইছো মানুহে। যুদ্ধ বিগ্ন লাগেনে? কি কৰিলে বাৰু দেশ দখল কৰি?